নমস্কাৰ বন্ধুসকল, ইতিহাসৰ 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। আজি আমি আলোচনা কৰিম ভাৰতীয় ইতিহাসৰ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিকেইটা প্ৰশ্ন যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰায়ে অহা দেখা পোৱা যায়। প্ৰশ্ন নম্বৰ 1, মহাভাৰত প্ৰণেতা কবিজনৰ নাম কি? মহাভাৰত কোনজন কবিয়ে ৰচনা কৰিছিল? অপশ্যনত আছে মনু, ব্যাস, বাল্মীকি নে কালিদাস। কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হ'ল ব্যাসদেৱে। প্ৰশ্ন নম্বৰ 2, আৰ্যসকলৰ অৰ্থনীতিত প্ৰধান ব্যৱসায়সমূহ আদান প্ৰদান কৰা মূল্যৰ একক কি আছিল? মুদ্ৰা, মোহৰ, গৰু নে ঘোঁৰা? শুদ্ধ উত্তৰ হ'ল গৰু। তৃতীয়টো প্ৰশ্ন হ'ল আৰ্যসকলৰ পৰিয়াল আছিল। আৰ্যসকলৰ পৰিয়ালৰ বিশেষত্ব কি আছিল? অপশ্যনত আছে পিতৃপ্ৰধান নে মাতৃপ্ৰধান, যৌথ পৰিয়াল নে একক পৰিয়াল। শুদ্ধ উত্তৰটো হ'ল পিতৃপ্ৰধান। আৰ্যসকলৰ পৰিয়াল আছিল পিতৃপ্ৰধান। চতুৰ্থ প্ৰশ্ন হ'ল অশ্বমেধ আছিল। অশ্বমেধ কি আছিল? অশ্বমেধ আছিল মহযজ্ঞ, ঘোঁৰাযজ্ঞ, ছাগলী যজ্ঞ নে নৰযজ্ঞ। শুদ্ধ উত্তৰটো হ'ল ঘোঁৰাযজ্ঞ। অশ্বমেধ আছিল ঘোঁৰাযজ্ঞ। গৌতম বুদ্ধই তেওঁৰ বাণী প্ৰথম কোন ঠাইত শিকাইছিল? অপশ্যনত আছে পাটলিপুত্ৰ, বাৰাণসী, সাৰনাথ নে দয়া। শুদ্ধ উত্তৰ হ'ল সাৰনাথ। জৈন ধৰ্ম প্ৰধানকৈ বিয়পা লোকসকল হ'ল কোনসকল লোকৰ মাজত প্ৰধানকৈ জৈন ধৰ্ম বিয়পিছিল? যুঁজাৰু শ্ৰেণী, পুৰোহিত শ্ৰেণী, বেপাৰী শ্ৰেণী নে ক্ষুদ্ৰ শ্ৰেণী। শুদ্ধ উত্তৰ হ'ল বেপাৰী শ্ৰেণীৰ মাজত। অৰ্থশাস্ত্ৰৰ ৰচয়িতা হ'ল, অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? অপশ্যনত আছে মেগাস্থেনিছ, কৌটিল্য, কালিদাস, মনু। শুদ্ধ উত্তৰ হ'ল কৌটিল্য। বিশ্বৰ দীৰ্ঘতম একক কবিতাটো কি? কোনটো কবিতা পৃথিৱীৰ আটাইতকৈ দীঘল কবিতা? বেদ, পুৰাণ, মহাভাৰত, ৰামায়ণ। শুদ্ধ উত্তৰ হ'ল মহাভাৰত। শকাব্দ গণনা কৰা বৰ্ষটো হ'ল খ্ৰীষ্টাব্দ 78, খ্ৰীষ্টাব্দ 70, খ্ৰীষ্টাব্দ 72, খ্ৰীষ্টাব্দ 76। শুদ্ধ উত্তৰ খ্ৰীষ্টাব্দ 78। হৰ্ষৰ জীৱনী হৰ্ষচৰিতৰ লিখক কোন? হৰ্ষচৰিত কোনে লিখিছিল? হিউৱেন চাং, বাণভট্ট, বৰাহমিহিৰ হৰ্ষ। শুদ্ধ উত্তৰ বাণভট্ট। কালিদাস বিৰচিত শকুন্তলা। কালিদাসে ৰচনা কৰা শকুন্তলা এখন কি? মহাকাব্য, কবিতা, নাটক, গদ্য। শুদ্ধ উত্তৰ নাটক। মেঘদূতৰ ৰচক হ'ল, মেঘদূত কোনে ৰচনা কৰিছিল? হৰ্ষ, কৌটিল্য, কালিদাস, কলহন। শুদ্ধ উত্তৰ হ'ল কালিদাস। প্ৰাচীন ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ হ'ল, তলত দিয়াজনসকলৰ ভিতৰত কোনজন প্ৰাচীন ভাৰতৰ জ্যোতিৰ্বিদ? অপশ্যনত আছে মনু, বৃহস্পতি, আৰ্যভট্ট, চৰক। শুদ্ধ উত্তৰ হ'ল আৰ্যভট্ট। অজন্তাৰ গুহাত থকা চিত্ৰবোৰে প্ৰদৰ্শন কৰিছে, অজন্তাৰ গুহাত যিবোৰ চিত্ৰ আছে সেই চিত্ৰবোৰে কি প্ৰদৰ্শন কৰে? অপশ্যনত আছে হিন্দু ধৰ্মৰ কাহিনী, বৌদ্ধ ধৰ্মৰ কাহিনী, জৈন ধৰ্মৰ কাহিনী, মুছলমান ধৰ্মৰ কাহিনী। শুদ্ধ উত্তৰ বৌদ্ধ ধৰ্মৰ কাহিনী। কলহনৰ বিখ্যাত ঐতিহাসিক গ্ৰন্থখন হ'ল, তলৰ কোনখন গ্ৰন্থ কলহনে লিখিছিল? পৃথ্বীৰাজ ৰসু, ৰাজতৰংগিনী, নাট্যশাস্ত্ৰ, হৰ্ষচৰিত্ৰ। শুদ্ধ উত্তৰ ৰাজতৰংগিনী। জয়দেৱৰ গীত গোবিন্দখন ৰচনা কৰাৰ সময় খ্ৰীষ্টীয় ৩য় শতিকা, দশম শতিকা, দ্বাদশ শতিকা, পঞ্চদশ শতিকা। শুদ্ধ উত্তৰ দ্বাদশ শতিকা। 17 নম্বৰত আছে শৰীয়ত কি? শৰীয়ত হ'ল, অপশ্যনত আছে ইছলাম ধৰ্মৰ নীতি, ইছলাম ধৰ্মৰ গ্ৰন্থ, ইছলাম ধৰ্মৰ পবিত্ৰ স্থান, ইছলাম ধৰ্মৰ চিত্ৰ। শুদ্ধ উত্তৰ ইছলাম ধৰ্মৰ নীতি। জিজিয়া কৰ, খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। জিজিয়া কৰ লগোৱা হৈছিল হিন্দুৰ পবিত্ৰ স্থানবোৰত অমুছলমান লোকৰ ওপৰত, উৎপাদিত ধানৰ ওপৰত, পৰাজিত লোকসকলৰ ওপৰত। শুদ্ধ উত্তৰ অমুছলমান লোকৰ ওপৰত। দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী তুলি নিয়া চুলতানজন আছিল। কোনজন চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী তুলি নিছিল? বলবন, আলাউদ্দিন খিলজী, মহম্মদ বিন তুগলক, আকবৰ। শুদ্ধ উত্তৰ মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকক সেইকাৰণেই জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়। তেওঁ দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী তুলি নিছিল। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? 1526 চনত, 1398 চনত,
1471 চনত 1523 চনত শুদ্ধ উত্তৰ হ'ল 1526 চনত 1526 চনত প্ৰথম পানিপথৰ পথৰ যুদ্ধ